हेलो फ्रेंड्स वेलकम बैक टू माय चैनल এটা নতুন ৰেচিপি লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিলো মসুৰ দাইলৰ পকৰি গটিকে বলকচোন চাও মসুৰ দাইলেৰে কেনেদৰে পকৰি বনাব পাৰে তাৰে ৰেচিপিটো প্ৰথমতে এই মসুৰ দাইলখিনি মই আধা ঘণ্টামান তিয়াই ৰাখিছো আপোনালোকে নিজৰ জোখ অনুসৰি তিয়াই ৰাখিব আৰু এইখিনি তিয়াই ৰখাৰ পিছতে কোমলি গল ইফালে দুটা জলকীয়া আৰু এটা পিয়াজ সৰু সৰুকৈ কাটি লৈছো এতিয়া গুটি মসুৰ দালিখিনি আৰু যিখিনি মই জলকীয়া আৰু পিয়াজ লৈছিলো সকলোখিনি ভালদৰে মিক্সিত মই পিছি লম আৰু পিছি লৈ ধুনিয়াকৈ এটা মিহি পেষ্ট বনাই লম এয়া পেষ্টখিনি অলমোস্ট ৰেডি হৈ গল মই মাত্ৰ 3 মিনিট মানে মিক্সিত পিছিছো আৰু এইখিনি ৰেডি হোৱাৰ পিছতে এটা বাটিত উলাই লৈ সোৱাদ অনুসৰি নিমখ দিম অকমান হালধি দিম আৰু অকমান ধনিয়া গুৰি দি দিছো আপোনালোকে নিজৰ জোখ অনুসৰি গুটিখিনি দিব আৰু ভালদৰে মিক্স কৰিছো আৰু মিক্স কৰি মই অকমান 10 মিনিট মানে এইখিনি ৰাখি দিছিলো ইফালে তেলখিনি অলমোস্ট গৰম হৈছিলে আৰু মই সৰু সৰুকৈ এতিয়া পকৰিখিনি ফ্ৰাই কৰি যাম গটিকে চাই থাকক এয়া মোৰ ৰেচিপিটো ৰেডি হ'বই আৰু পকৰিখিনি মই এয়া ফ্ৰাই কৰি ললো আৰু এনেদৰে আপোনালোকে এনেদৰে মসুৰ দাইলৰ পকৰি বনাই খাব পাৰে বৰ ভাল লাগে গটিকে মোক জনাবচোন এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ